হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্ৰেণ্ড নিউ ভিডিঅ'লৈ। আৰু আজি আপোনালোকে ৰুমটো অকণমান বেলেগ বেলেগ দেখিছে নি বাৰু? হয়, ৰুমটো একচুৱেলি বেলেগ। আমি মানে কালি ইটো ৰুমৰ পৰা চেক আউট কৰিবলৈ ডেট আছিলে, আমি তাৰ পৰা চেক আউট কৰি পেলাই আমি আপোনালোকক মই কৈছিলোঁ আপোনালোকক যে আমি একচুৱেলি দিল্লী নহয়, আমি সেইটো ইউ পি মানে দিল্লী আৰু ইউ পি বৰ্ডাৰত আছিলোঁ। এতিয়া আমি একদম দিল্লী চেণ্টাৰত আহিলোঁ। তো এতিয়া দিল্লীত আমি এটা নতুন ৰুম এটা ল'লোঁ। তো মই আপোনালোকৰ ৰুমটো দেখাই আছোঁ। যোৱাবাৰ যিটো আমি ৰুম লৈছিলোঁ সেইটো বাৰু ৰুমটো দেখুওৱা নহ'লেই ভালকৈ, অকণমান এনেই আৰু অকণমান দেখিলে আৰু। তো এতিয়া মই ৰুমটো মানে ভালকৈ এবাৰ দেখাই দিওঁ আপোনালোকক। তো মোৰ ৰুমটো এতিয়া মই কেনেকুৱা ৰুম এটা ল'লোঁ। তো এইফালৰ পৰা প্ৰথম আহিব লাগিব, এইফালৰ পৰা এনেকৈ আমি আছোঁ একদম থাৰ্ড ফ্ল'ৰত আছোঁ। তো থাৰ্ড ফ্ল'ৰত আহিবলৈ হ'লে আপোনালোক এইফালেদি এনেকৈ আহিব লাগিব। আহি পেলাই বাহিৰৰ ভিউটো অলপ এনেকুৱা দেখে। মুখৰ আগত ষ্টেচন আছে, এইফালে ৰেলৱে ষ্টেচন, আৰু ইফালে আছে আপোনাৰ মেট্ৰ' ষ্টেচন। তো এইফালে এনেকুৱা বাকী তললৈ এইফালে আমাৰ ৰুম নাম্বাৰ 403। তাৰপাছত এইটো আমাৰ ৰুমটো এনেকৈ। এইফালে টেবুল আছে, LCD এটা আছে, তাৰপিছত এইফালে বাথৰুম আছে, এইফালে AC, এইফালে এখন চকী দিছে, এটা ৱাৰ্ড্ৰপ দিছে য'ত আমি এইবোৰ বেগ চেগবোৰ থৈছোঁ। বাকী এইফালে এখন টেবুল আছে, তাৰপাছত এখন বেড। ট্ৰলিটো নমাই দিয়ে ইয়াৰ পৰা। বাকী এইখন বিচনাখন। তাৰপাছত বাথৰুমটো দেখাই আছোঁ। এইটো বাথৰুম ধুনীয়া আছে, গ্লাছ। তো এইফালে বাকী ৰুমটো সেইটোৱেই আৰু আপোনালোকে দেখিলে। বাকী এতিয়া মই গৈ আছোঁ আপোনাৰ সৰোজনী মাৰ্কেট, অকণমান সৰু সুৰা কিবা কিবি ঘৰলৈ বজাৰ কৰিবলৈ। তো তালৈ গৈ আছোঁ মই। তো কালিৰ দিনটো মানে আমাৰ আপোনাৰ এই ৰুম শ্বিফ্ট কৰোঁতেই গুচি গ'ল টাইম। তো সেইটো কাৰণে ৰুম চুম শ্বিফ্ট কৰালোঁ। তাৰ টিকেটৰ কাৰণেও আমাৰ অলপ প্ৰব্লেম হৈ আছে। ৰিটাৰ্ণ টিকেটটো ইয়াৰ পৰা যোৱা ঘৰলৈ যোৱা টিকেটটোৰ কাৰণে অকণ প্ৰব্লেম হৈ আছে। তো সেইখিনিতো লাগোতে মেলোতে অকণমান কালি মানে ভিডিঅ' চিডিঅ' নবনালোঁ, সেইটো কাৰণে আজি ওলাই গৈছোঁ আৰু। তো আজি অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। এতিয়াতো আপোনাৰ 1:10 হ'ল। ৰাতিপুৱা আমি আকৌ সেই টিকেটৰ কাৰণে গৈছিলোঁ, সেইখিনি কথা বতৰা পাতি থৈ আহিলোঁ। এতিয়া আমি গৈ আছোঁ সৰোজনী মাৰ্কেট। চাই থাকক, লগ পাই আছোঁ মেট্ৰ'ত নহ'লে সৰোজনী মাৰ্কেট। তো ইয়াত আপোনালোকে পাগল হৈ যাব আহিলে। ইয়াত আহিলে আপোনালোকে পাগল হৈ যাব। মানে মই সোমাই গৈছিলোঁ, বস্তু এটা ল'লোঁ। এইফালে এটা ল'লোঁ, লৈ পেলাই এইটো মই ৰুমত দেখামগৈ, মানে ইয়াত নেদেখাওঁ আৰু। এনেকুৱা ভিৰ মানে ভিডিঅ' কৰিব নোৱাৰি আৰু। আপোনালোকক মই অকণমান দেখালোঁ যেন তেনে, বাৰু চেষ্টা কৰিম, আকৌ যদি পাৰোঁ দেখাম। ভোক লাগি আছিলে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। এতিয়া ম'ম' খালোঁ। তো ম'ম'জ খাই মেলি এতিয়া আকৌ গৈ আছোঁ, তালৈ যাম আৰু এতিয়া। এইফালে মানে এনেকুৱাই ভিৰ, মানে সাংঘাতিক ভিৰ লাগিছে। চাই থাকক চব। এইফালে এইটো ষ্টেচন, মেট্ৰ' ষ্টেচন এইফালে এইটো, আৰু এইফালে এখন মাৰ্কেট। মানে সাংঘাতিক ভিৰ আৰু। আপোনালোকে মানে এতিয়া আমাৰ তাত ধৰক শিৱসাগৰ, শিৱৰাত্ৰি তিৱৰাত্ৰি বা দুৰ্গা পূজাত যেনেকুৱা ভিৰ হয়, ইয়াত এইটো ভিৰ ডেইলি। আপোনালোকে দেখিছে অলৰেডি। এতিয়া আকৌ আমি সোমাম মাৰ্কেটৰ ভিতৰত। ঘড়ী বিকি আছে, ঘড়ী দেখাইছে একদম ফাষ্ট ট্ৰেকৰ অৰিজিনেল। তাৰপিছত টাইটেনটো ইয়াৰ ওচৰতে আছে, চব অৰিজিনেল হয়। চিৰিয়েল নাম্বাৰ মাৰি পেলাই চাই ল'বলৈ কৈছে, সস্তাত দি আছে। বহুত দেৰি পাছত আকৌ
15 minutes later. তো ফাইনেলি গাইজ সৰোজনী মাৰ্কেটত এইবোৰ কিবা কিবি ল'লোঁ। কেনেকুৱা পাইছ সৰোজনী মাৰ্কেট? হা আমাৰ যোৰহাটৰ পূজাটো ইমান মানুহ নহয় ইয়াত ডেইলি মাৰ্কেটত যিমান মানুহ বাপৰে বাপ লাষ্টত উপায় নাপাই বহি দিছোঁ আৰু তো এই কিবা কিবি বজাৰ কৰিলোঁ কিন্তু ৰুমত গৈ দেখাই আছোঁ ইয়াত আৰু ভিডিঅ' কৰিবলৈ মোৰ সাহস নাই আৰু হা এনেকুৱাই মানুহ 2000 years later. তো গাইজ মই আহিলোঁ বৰ্তমান ৰুম আহি পাওঁতে বহুত দেৰি হৈ গ'ল। এতিয়াতো 8টা বাজিলে, মই আহি পালোহি প্ৰায় 6টা 6:30মান বজাতে পালোহি। তো দিনটো একো খোৱা নাছিলোঁ কাৰণে মই কিবা কিবি খাবলৈ ওলাই গ'লোঁ। তো খাই মেলি আহি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ খাবলৈ গ'লোঁ। খাই মেলি আহি এতিয়া বৰ্তমান ৰুমত আহি পালোহি। আৰু মানে সৰোজনী নগৰৰ কথা মই কিনো ক'ম, মানে এনেকুৱা ভিৰ আৰু ভিৰখিনি আপোনালোকে দেখিছেই, যিখিনি কম বেছি পৰিমাণে আপোনালোকক মই দেখালোঁৱেই। তো সেইখিনি ভিৰৰ কাৰণে মই ইমান ভিডিঅ' কৰিবলৈ মন নগ'লে মানে, আৰু ভিডিঅ' কৰিবলৈ মোৰ সাহসো নাই যে ইমান ভিৰৰ মাজত মই তেনেকৈ ভিডিঅ' কৰি থাকিম। আৰু মোবাইল চোবাইল যদি কোনোবাই কাঢ়ি মেলি লৈ যায় তেতিয়া বহুত ঝেমেলা হৈ যাব। তো সেইটো কাৰণে মই সেইখিনি ভিডিঅ' নকৰিলোঁ আৰু। বাকী বহুত ভিৰ তাত। আৰু এটা কথা কি, আৰু তাত মানে বজাৰ কৰিবলৈ বহুত ভাল, মানে বহুত ভাল, বহুত কম দামত বহুত ধুনীয়া ধুনীয়া বস্তু পোৱা যায়। আপুনি মানে 5,000মান টকা যদি লৈ আহে ধুনীয়াকৈ এগালমান বজাৰ কৰি লৈ যাব পাৰিব। 5,000মান টকাত ধুনীয়া বজাৰ হ'ব। সৰোজনী নগৰ মাৰ্কেটখন একচুৱেলি ছোৱালীৰ কাৰণেহে মাৰ্কেট হয়। সেইখন ছোৱালীৰ বস্তুৱে অকল ওলায়, ছোৱালীৰ বস্তুৰ কাৰণে ভাল। ময়ো ঘৰৰ কাৰণে ল'লোঁ, বা মা সিহঁতৰ কাৰণে অকণমান কিবা কিবি লৈ ল'লোঁ। তো সেইখিনি মই এইফালে আছে, ইয়াত মই এতিয়া চব উলিয়াই মেলি থোৱা আছে। এইফালে এইবিলাক আছে কিবা কিবি। তো মই দেখাই আছোঁ ৰ'ব কি কি ল'লোঁ মই এতিয়া বৰ্তমান। তো এইফালে প্ৰথম মই এইটো আমাৰ নানাৰ কাৰণে এটা টুপি ল'লোঁ। তাৰপাছত এটা মোলে টি চাৰ্ট লৈছোঁ, মাত্ৰ এটা টি চাৰ্ট ল'লোঁ, আৰু একো লোৱা নাই। অকল এইটো এটা টি চাৰ্ট লৈছোঁ। এইটো অকল টি চাৰ্ট এটা ল'লোঁ, বছ সিমানটোৱে। বাকী এইফালে আছে কিবা কিবি কোট চুট আছে, এইবিলাক কোট চুট আছে, বালে মালে কিবা কিবি আছে এইবোৰ। সেইফালেও আছে, তেনেকেই পেলাই থৈ দিছোঁ। অথনি মানে দেখাই আছিলোঁ সিহঁতক ভিডিঅ' কলত। এইবিলাক আছে। এইটো সেই ৱাচিমে ল'লে, ৱাচিমৰ বায়েকলৈ ল'লে এইটো। তাৰপাছত ৱাচিমৰ এনেকুৱা এটাও ল'লে তাৰ বায়েকলৈ। পাৰ্চ এটা, মোৰ যেনেকুৱা এনেকুৱা বেগ এটা, সিও তেনেকুৱা এটা ল'লে। বাকী আৰু তেনেকুৱা বিশেষ একো লোৱা নাই, এনেকুৱা কোট চুট কিবা কিবি ল'লোঁ। বাকী এইটো মই স্পৰ্টিং ল'লোঁ এটা। তাৰপাছত আৰু মোৰ ভাগিনটোলৈ এটা মই ল'লোঁ, এইটো এটা ল'লোঁ মোৰ ভাগিনটোলৈ। জাম্পাৰ টাইপ, মই হুডি টাইপ মানে এইটো একচুৱেলি। এনেকুৱা এটা ল'লোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো হুডি টাইপ এটা ভাগিনটোলৈ ল'লোঁ। বাকী আজিৰ ভিডিঅ'টো সিমানকণেই হ'ল আৰু। বাকী যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। বাকী ইয়াৰ আগৰ ভিডিঅ'কেইটাতো ধুনীয়া মৰম দিছে আপোনালোকে, তাকে ভাল লাগিছে। যে এনেকৈ মৰম দি থাকিব প্ৰত্যেকটো ভিডিঅ'ত, তেতিয়া ভাল লাগিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো দবাই দিব। বাই।